মৰ্নিং এভৰিৱান। এতিয়া ৰাতিপুৱা 5টা বাজিবলৈ 5 মিনিট আছে। 4টা বজাতে উঠিলোঁ, ডিব্ৰুগড়লৈ যাম মামাৰ লগত। 4টা বজাতে আচলতে মইহে জগাই দিলোঁ। সিহঁতে মানে কুম্ভকৰ্ণ যে চব শুই আছিলে, মোৰহে মানে লৰালৰিটো বেছি মানে কিয় কাৰণে আমি দিনটোতে ঘূৰি আহিব লাগিব যে, আৰু তাত ফুৰা চুৰা কথা আছে, খৰচ বৰজৰ কথা সেইকাৰণে মানে আৰু মানে বিশেষকৈ মানে কি আৰু মোৰ পইচাই সেইটা খাব বব আজাদ কৰিব দিনটোৰ কাৰণে, সেইটো কাৰণে ওলাইছে। আৰু নামাতিলেও সিহঁতে মানে লগত এয়া নম্ৰতা, তাক আমি হোষ্টেলত এডমিশ্যন দিব গৈ আছোঁ। আৰু এয়া বতা, আৰু এয়া ঘৰ ৰখীয়া আৰু এই বটলটোৰ স্পেচিয়েলিটি কৈ দিওঁ নেকি? নালাগে আৰু এইগৰাকী ঘৰ ৰখীয়া বেগম জান। বহুত দিনৰ পৰা আহিম বুলি আহিব পৰা নাছিলোঁ। গোটেই অসম বিখ্যাত এখন চিত্ৰ লখিমপুৰ বাইপাছৰ ব্ৰিজৰ তলত মোৰ একালৰ হোষ্টেল ৰুমমেট নিলয়ৰ নিজৰ দাদা নীলিম মহন্তই অংকন কৰিছে। বহুত কষ্ট কৰি ইমান সুন্দৰকৈ আঁকিছে, সকলোৱে বহুত ভাল পাইছে। বিশেষকৈ আমাৰ সকলোৰে হাৰ্টথ্ৰব জুবিন দাই বহুত বেছি ভাল পাইছে, জুবিন দাই প্ৰশংসা কৰিছে। নীলিম দালৈ বহুত শুভেচ্ছা এই ক্ষণতে। ইউ আৰ গড গিফটেড ব্ৰ'। আমি অকণমান শিৱগাঁৱত নামিলোঁ কিবা এটা খাবলৈ। টোপনিও লাগিছে, ভাগৰো লাগিছে। বৰ বেছি দীঘল নকৰোঁ, আপোনালোকৰ আমনি লাগিব। 1 GB বা 1.5 GB নেট পায় 15 মিনিটমান যদি মোৰে ভিডিঅ' চাই দিয়ে, বাকী ভিডিঅ' চাবলৈ কি থাকিব। আমি আহি গন্তব্যস্থান পাই গৈছোঁহি জাষ্ট। এয়া আগবঢ়াবলৈ অহা ছোৱালীজনীয়ে ভিতৰলৈ সোমাই গ'ল। বতা আৰু মোক ফ্ৰণ্ট কেমেৰাত মজা দেখি নহয় একেলগে। আমাৰ নাৰায়ণপুৰৰ কুকিল কণ্ঠী গায়িকা আকাংক্ষা হাজৰিকা ওৰফে চুমকি আমাক ৰিচিভ কৰিলে। মাছৰ টেঙা বনাই থৈছে, আমি খাম এতিয়া। গান গাই আমাক গোন্ধ নাপায় ভিডিঅ'ত, একো নাই। বাইপাছত যাব নেকি? বাইপাছত যাব ন? টাউনত দেখোন ভিৰ লাগিব। ডিব্ৰুগড়ৰ খনিকৰত, তাত জগন্নাথ মন্দিৰ এভাগ আছে। মই লাষ্ট ব্লগটো দেখাইছিলোঁ, কিন্তু আজি অলপমান ভালকৈ দেখাম বুলি ভাবিছোঁ। বহুত ধুনীয়া হয় মন্দিৰভাগ। ৰত্নাকৰ চিনেমাখনৰ ইয়াত শ্বট লৈছিলে কেইটামান বুলি শুনিছোঁ। ডিঙিৰাইত চাৰিআলিত আমি নামিলোঁ। এই মা মেডিকেল ষ্ট'ৰত অকণমান মেডিচিন ল'ব লগা হ'ল। আমি আহি পালোঁ গন্তব্যস্থান, নম্ৰতাৰ ৰুমমেটৰ ঘৰ, মানে বিনীতাৰ ঘৰ। এজনী বিনীতা, তাই গেট খুলি দিছে।
এয়া বিনীতাৰ দেউতাকে অকণমান আমাক বাঁহী বজাই শুনাব। আমি আহি পাই গৈছোহি গাভৰু দলঙত, তিনিজনী ধুনীয়া গাভৰুৰ সৈতে। আহি থাকক। খালি এফালেদি উঠি যাবলৈ ভয় লাগিলে মোৰ, চ' এতিয়া তলৰ ষ্টেয়াৰকেছকেইটা দি উঠি যাই আছো। এয়া চাওক গাভৰু দলং। আমি মাজলৈকে যাই দেখুৱাম। অকণমান ভিডিঅ' ইয়াতে কৰিলোঁ, কিন্তু ৰিস্কি। মই মোবাইলটো এতিয়া ভৰাম, বেয়া নাপাব গাইজ। টোটেল 700 মিটাৰ দীঘল এইখন গাভৰু দলং। ওপৰৰ পৰা আহিলোঁ, কিন্তু গোটেইখিনি যাব নোৱাৰিলোঁ। ধৰক 20% মান গ'লোঁ। কিন্তু আৰু এটা কথা, দলংখনৰ তলত গোটেই ফুটা আছে, গতিকে মোবাইলটো উলিয়াবলৈ ভয় লাগিলে, কিজানি বা পৰি যায়। ডাটা অনুসৰি 1976ত নিৰ্মাণ কৰিছিলে। 700 মিটাৰ দৈৰ্ঘ্য আৰু টোটেল 11টা খুটা আছে। আপোনালোকে গাভৰু দলং বুলি কোৱাৰ বাবে চাগে ভাবিছে এখন গাভৰু নদীৰ ওপৰত অৱস্থিত দলং, কিন্তু এখন বুঢ়ী দিহিং নদীৰ ওপৰতহে অৱস্থিত দলং। ইয়াৰ ৰাইজে কোৱা অনুসৰি ইয়াত যেতিয়া দলংখন নিৰ্মাণ কৰিছিলে, দলংখনৰ নামাংকৰণ কৰাৰ আগতেই এগৰাকী যুৱতীয়ে ইয়াৰ দলংখনৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰিছিলে। সেইবাবে এই দলংখনৰ নামটো গাভৰু দলং হিচাপে মানে নামাংকৃত কৰা হ'ল। এয়া বুঢ়ীদিহিং নদীৰ কাষতে অইলৰ এটা খাট আছে। অকণমান আপোনালোকক দেখাই দিলোঁ। কেতিয়াবা ৰাতি আন্ধাৰৰ সুযোগ লৈ ভাল দিন বাৰ এটা চাই আহি যাব, তেল উলিয়াই লৈ যাব। গেলান কেইটামান লৈ আনিব, খালি ডাঙৰ আনিব। এতিয়া টিলিঙা মন্দিৰ যাম ইয়াৰ পৰা। কিমান দূৰত আছে এতিয়া দাদা টিলিঙা মন্দিৰ? 8 কিলোমিটাৰমান হ'ব। অ'কে, এইটো অইলৰ কেম্পাছ এটা। গমেই নাপাওঁ, চিনি নাপাওঁ যে। ইমান দূৰৰ পৰা টিলিঙা মন্দিৰলৈ আহিছোঁ। মনৰ ইচ্ছাখিনি কৈ এটি টিলিঙা বান্ধি থৈ নগ'লে নিশ্চয় আধৰুৱা হৈ ৰ'ব। আমি ইয়াত টিলিঙা মন্দিৰৰ ভিতৰত সোমাবলৈ ৰেডি হৈছোঁ। হাই, চেনেলৰ নাম মানস স্পন্দন, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। এতিয়া আমি টিলিঙা মন্দিৰৰ গেটত সোমাবলৈ ধৰিছোঁ। এটা ডাঙৰ টিলিঙা আছে ওপৰত, ভিতৰত গৈ লওঁ। চাওকচোন, ইয়াত লাখ টিলিঙা এইদৰে থোৱা আছে। এই ডমটো দেখা পাইছে, আৰু চাৰিওফালে গোটেই কেম্পাছটোত কেৱল টিলিঙাই।
এইদৰেই মন্দিৰৰ পৰা ওলাই এটা পবিত্ৰ মনেৰে আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আমাৰ জাৰ্ণিটো শেষ কৰিলোঁ। বহুত ধন্যবাদ সকলোলৈকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে। আৰু এনেদৰে কেতিয়াবা স্পেচিয়েল দিন থাকিলে আপোনালোকৰ আগত ভিডিঅ' আকাৰে দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ। হেভ এ গ্ৰেট ডে।